বাৰু বেছি ভালকৈ ভইচ অভাৰ কৰিব নাজানো, তথাপিতো সেইদিনা আমি কামাখ্যা দৰ্শন কৰিব গৈছিলোঁ। ভাবিলোঁ ইউটিউবত ভিডিঅ' এটা আপলোড কৰি থওঁ। এইজনী মোৰ বনিতা, তাই তিনিচুকীয়াত ঘৰ, তাই আহিছিল কিবা শ্ব' আছিল। এইটো চাওকচোন, এইটো সুন্দৰ ৰাস্তা কামাখ্যালৈ যোৱা। কামাখ্যা চবেই চিনি পায়, ইতিহাস প্ৰসিদ্ধ এখন মানে কি আৰু উপাসনাৰ থলী হয় কামাখ্যা। তাতে গৈছিলোঁ, গৈ পেলাই এটা বহুত ডাঙৰ মানে বৃহৎ এক্সপিৰিয়েঞ্চ হ'ল। কি মানে ভাবি থকা কামাখ্যা আৰু দেখা কামাখ্যাৰ মাজত বহুত পাৰ্থক্য মানে। এইটো কামাখ্যালৈ যোৱা ৰাস্তাটো সুন্দৰকৈ কৰিছে, মানে সজাই থৈছে, কিয়নো মানে হেৰি হৈছিলে এনেই কেনেকুৱা মই নাজানো বাৰু। ইয়াৰ আগদিনা ৰাষ্ট্ৰপতি আহিছিলে তাত, সেইটো কাৰণে মানে বেছি ভাল দেখিছে নেকি। মানে ভাল হৈছে, সদায় যদি এনেকৈ থাকেতো ভালেই হ'ব ন, তথাপিও মানে ভাল লাগিছে। এইবিলাক ৰাস্তাবিলাকৰ মানে কি পাহাৰীয়া ৰাস্তা টাইপৰ, পাহাৰীয়া ৰাস্তাই গৈ আছোঁ আমি, মই বনিতা আৰু বনিতাৰ আহি পেলাই মানে কি আৰু এখন গাড়ী চাড়ী থৈ এখন খোজকাঢ়ি আহিছোঁ। এনেকৈ এজন পাণ্ডাললৈও পূজা কৰিবৰ কাৰণে। তাৰপিছত গৈ আছোঁ। বহুত বেছি ভিৰ, আৰু মানে তাতে এইকেইদিন কি হৈছে নাজানো আৰু ভেকচিন মানে চাৰ্টিফিকেট লোৱাৰ পিছতো মানে তোমাৰ মানে চাৰ্টিফিকেট নহয় আচলতে, মানে ভেকচিন লোৱাৰ পিছতো মানে তেওঁলোকৰ পৰা এখন চাৰ্টিফিকেট ল'ব লাগে। পূজাৰী লৈছোঁ, তেখেতে আমাক পাছখন উলিয়াই দিলে সোনকালে হোৱাকৈ, নহ'লে আমি তাত যদি ৰৈ থাকিলোঁহেঁতেন, নহয় বহুত গোটেই দিনটোতো মানে আমি কামাখ্যা দৰ্শন কৰিব নাপালোঁহেঁতেন। 1000মান মানুহ লাইন পাতি আছে, মানে ইমানেই মানুহ। তাৰপিছত গৈ আছোঁ চেণ্ডেল পিন্ধি যাব নোৱাৰিতো তাত, হয় নেকি? এয়া দেখিছে কামাখ্যাৰ ওচৰ পাইছোঁহি, আৰু অলপ দূৰ, বহুত দূৰ খোজকাঢ়িব লাগে, আপোনাৰ 200 মিটাৰমান খোজকাঢ়ি যাব লাগে, প্ৰায় 200 মিটাৰ, মানে এপ্ৰপ্ৰিয়েটটো নাজানো। আৰু ইয়াতে গৈছোঁ, বহুত দোকান বজাৰ বহুত আছে, সুবিধাখিনি ভাল আছে তাতে ভিতৰতে। মানে কামাখ্যা প্ৰথম সোমাই যাতে মানে কি আৰু আপোনাৰ ধৰক ATM চেটিএমৰ পৰা ধৰি পেলাই তাতে কামাখ্যাৰ ভিতৰত খোৱা পানীৰ পৰা ধৰি পেলাই মানে দৰ্শনাৰ্থীৰ কাৰণে মানে ধুনীয়া সুবিধা আছে। তাতে গৈছোঁ আমি, নাই পোৱাগৈ নাই এতিয়া। আমি এইখিনি ওচৰৰ দোকান এখনত বজাৰ কৰিম। পূজাৰীজনে গোটেই মানে বস্তুখিনিৰ সৈতে মানে আমাক লৈ গৈছে যে আপোনালোকে ইয়ালৈ আহি থাকক, তেওঁৰ লগে লগে গৈ আছোঁ, তেওঁ য'ত গৈছে তাতে গৈছোঁ, লগতে ভিডিঅ' কৰি গৈছোঁ। ইয়াতে মানে এটা কথা দেই, মানে কি নাজানো, মানে সকলোৰে মানে সুবিধাৰ্থে কৈ দিওঁ, আপুনি মানে যদিহে মানে কামাখ্যা দৰ্শন কৰিবলৈ যায়, মানে বিশেষকৈ আমাৰ দুখীয়া শ্ৰেণীৰ লোকসকলৰ কথা কৈছোঁ, তেওঁলোকে মানে 500 টকাত মানে কামাখ্যা দৰ্শন কৰি আহিব নোৱাৰে, মানে সেইটো সঁচা কথা। এতিয়া মানে বস্তুৰ দাম কিমান, আকৌ ধৰক এজন পণ্ডিত ল'বলৈ হ'লে পণ্ডিতজনক পইচা দিয়া, তেনেকুৱা মানে বহুতখিনি হেৰি, মানে সকলোবোৰ পইচাৰ ওপৰতে ডিপেণ্ড কৰে। মানে কি আৰু মানে পইচা হ'লে আৰু আপুনি ভালকৈ দৰ্শন কৰিব পাৰিব, মানে মনৰ ইচ্ছাৰে, আৰু এনেকুৱাতো হয় আৰু পইচাটোতো লাগিবই চবতে।
কিন্তু বস্তুৰ দাম আছে দেই, বস্তুৰ বহুত বেছি দাম আছে, এইটো দেখিছোঁ মানে। আমি ইয়াতে বহিছোঁ, ইয়াত মানুহ লাইন পাতি আছে, কিছুমান পূজা কৰি ওলাই আহিছে। এতিয়া আমি দোকান এখনত মানে হেৰি কিনিলোঁ, পূজাৰ থালি কিনিলোঁ, থালি কিনি পেলাই গৈ আছোঁ আমি এতিয়া। পণ্ডিতজনে আমাক লৈ গৈছে, ক'ত কেনেকৈ নীতি নিয়মত লৈ গৈছে, মানে নীতি নিয়মত ক'ত কি কৰিব লাগে তেখেতে দেখুৱাই গৈছে। ফাইনেলি আহি গ'লোঁ আমি ক'ত আহিলোঁ এতিয়া? আমি বৰ্তমান গুৱাহাটীৰ কামাখ্যা মন্দিৰত আছোঁ, আৰু আমি এতিয়া কামাখ্যা দেৱীৰ চৰণত এতিয়া পূজা দি আহিছোঁ, কামাখ্যা দৰ্শন কৰিলোঁ, মনটো ইমানেই ভাল লাগিছে। আৰু যিসকল মানুহে গুৱাহাটী আহি যদি কামাখ্যা মন্দিৰ নাহে, তেতিয়াহ'লে যিমানেই গুৱাহাটীখন ফুৰক কিবা এটা আধৰুৱা যেন লাগিব। মই ইমান দিনে গুৱাহাটী আহিলোঁ, কিন্তু আজি 4বাৰমান আহিলোঁ, কিন্তু আজি যিহেতু কামাখ্যা মন্দিৰলৈ আহিছোঁ, কিন্তু আজিহে এনেকুৱা লাগিছে কি মই গুৱাহাটীখন মানে সম্পূৰ্ণৰূপে মানে ফুৰি শেষ কৰিছোঁ। সঁচাই মনটো বহুত ভাল লাগিছে, পূজা কৰি বহুত বেছিয়ে ভাল লাগিছে। আৰু কি ক'ম আৰু, ভাল লাগিছে, সেয়াই আৰু। তোমাৰ কেনেকুৱা লাগিছে? ভালকৈ কৈছে, ভাল লাগিছে। জয় মা কামাখ্যা, জয় মা কামাখ্যা। এতিয়া প্ৰচেছবোৰ বহুত ধুনীয়া ন, মানুহ বেছি টাইম ৰৈ থাকিব নালাগে ন, তাতে মানে ভেকচিনৰ কাৰণেহে ৰৈ থাকিব লাগে আৰু। কেলে এইটো দেখা নাই, এইটো লাইন পাতি আছে, নহয় তলা বন্ধ কৰি দিলে সোমাই। তলা বন্ধৰ ইফালেও কিবা আছে। এয়া মন্দিৰৰ গোটেই পৰিৱেশটো, মূল মন্দিৰ ভাগৰ পৰিৱেশটো দেখিছে, কিমান মানুহ ইয়াতে, বহুত মানুহ। এয়া চৌপাশ, মূল মন্দিৰ ভাগ এভাগ। এইবোৰ দেখিছে পাৰবোৰ। মন্দিৰটোৰ মানে চাৰিওফালে আপুনি সেৱা কৰিব পাৰে, যিফালে ইচ্ছা কৰে সেইফালে সেৱা। আমি আটাইকেই ভাগতে সেৱা কৰিছোঁ। মূল পৰিৱেশ, ইয়াতে ইনফৰমেশ্যন চেণ্টাৰো আছে, মানে সুবিধাবোৰ বহুত বেছি ভাল। আৰু ইমানেই ভাল লাগিলে লাইক এটা কৰি দিব।